প্ৰশ্নটো হৈছে বেঙুনীয়া বিলাহী কোনখন দেশত পোৱা যায়? অপশ্যন হৈছে ক ভাৰত, খ ইংলেণ্ড, গ জাপান, ঘ নেপাল। শুদ্ধ উত্তৰ হৈছে খ ইংলেণ্ড। প্ৰশ্ন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্য ইংৰাজৰ অধীনত নাছিল? অপশ্যন হৈছে ক গুজৰাট, খ বিহাৰ, গ গোৱা, ঘ ৰাজস্থান। শুদ্ধ উত্তৰ হৈছে গ গোৱা। প্ৰশ্ন, কোনখন দেশত কাণ নোহোৱা শহাপহু জন্ম হয়? অপশ্যন হৈছে ক জাপান, খ নেপাল, গ ভূটান, ঘ চীন। শুদ্ধ উত্তৰ হৈছে ক জাপান। প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত সুৰা সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে? অপশ্যন হৈছে ক গোৱা, খ কেৰালা, গ ৰাজস্থান, ঘ বিহাৰ। শুদ্ধ উত্তৰ হৈছে ঘ বিহাৰ। প্ৰশ্ন, কি জীৱ জন্তুৱে জিভাৰ সহায়ত উশাহ নিশাহ লয়? অপশ্যন হৈছে ক ভেকুলী, খ সাপ, গ জিৰাফ, ঘ হাতী। শুদ্ধ উত্তৰ হৈছে খ সাপ। প্ৰশ্ন, বিশ্বৰ সকলোতকৈ ডাঙৰ পক্ষী কোনটো? অপশ্যন হৈছে ক ময়ূৰ, খ শগুন, গ উট পক্ষী, ঘ ৰাজহাঁহ। শুদ্ধ উত্তৰটো হৈছে গ উট পক্ষী। প্ৰশ্ন, কি খালে কিডনী সদায় সুস্থ হৈ থাকে? অপশ্যন হৈছে ক ভেন্দি, খ পিঁয়াজ, গ আলু, ঘ বিলাহী। শুদ্ধ উত্তৰ হৈছে খ পিঁয়াজ। প্ৰশ্ন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ৰঙা ভেন্দি পোৱা যায়? অপশ্যনটো হৈছে ক বিহাৰ, খ মহাৰাষ্ট্ৰ, গ ঝাৰখণ্ড, ঘ ৰাজস্থান। শুদ্ধ উত্তৰ হৈছে ঘ ৰাজস্থান। প্ৰশ্ন, কোনটো প্ৰাণীৰ 5টা চকু থাকে? অপশ্যন হৈছে ক এন্দুৰ, খ সাপ, গ পৰুৱা, ঘ মৌমাখি। শুদ্ধ উত্তৰ হৈছে ঘ মৌমাখি। প্ৰশ্ন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ সকলোতকৈ বেছি আৰক্ষী নিৱেশ আছে? অপশ্যন হৈছে ক মহাৰাষ্ট্ৰ, খ তামিলনাডু, গ উত্তৰ প্ৰদেশ, ঘ মধ্যপ্ৰদেশ। শুদ্ধ উত্তৰ হৈছে খ তামিলনাডু। প্ৰশ্ন, বাহী মুখত পানী খালে কি বেমাৰ ঠিক হয়? অপশ্যন হৈছে ক কৰ্কট, খ পাথৰ, গ পেট বিষ, খ কফ। শুদ্ধ উত্তৰ হৈছে ঘ কফ। প্ৰশ্ন, পৃথিৱীৰ সকলোতকৈ প্ৰথম ফল কোনটো? অপশ্যনটো হৈছে ক মধুৰিআম, খ ডিমৰু, গ অমিতা, ঘ কল। শুদ্ধ উত্তৰ হৈছে খ ডিমৰু।
প্ৰশ্ন কোনখন দেশত কফিৰ উৎপাদন সকলোতকৈ বেছি অপশ্যন হৈছে ক ভাৰত খ ব্ৰাজিল গ আমেৰিকা খ চীন শুদ্ধ উত্তৰ হৈছে খ ব্ৰাজিল প্ৰশ্ন গাধৰ মেলা ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত হয় অপশ্যন হৈছে ক ৰাজস্থান খ বিহাৰ গ মধ্যপ্ৰদেশ খ উত্তৰ প্ৰদেশ শুদ্ধ উত্তৰ হৈছে গ মধ্যপ্ৰদেশ প্ৰশ্ন কোনখন দেশত বগা হাতী পোৱা যায় অপশ্যন হৈছে ক জাপান খ আমেৰিকা গ থাইলেণ্ড খ ৰাছিয়া শুদ্ধ উত্তৰটো হৈছে গ থাইলেণ্ড প্ৰশ্ন কোনখন দেশত 40 মিনিটতহে ৰাতি হয় অপশ্যন হৈছে ক ডেনমাৰ্ক খ চীন গ নৰৱে খ জাৰ্মানী শুদ্ধ উত্তৰ হৈছে গ নৰৱে